Hello everyone, welcome to my new blog. বহুত দিনৰ পাছত ভিডিঅ' এটা বনাইছোঁ তাকে মানে ঘৰলৈ অহা দিন ধৰি ডাৱৰীয়াই যে বতৰটো ভিডিঅ' বনাই থাকিবলৈ তেনেকৈ মনে যোৱা নাছিলে। আজি অকলে দুপৰীয়া কিনো খাওঁ বুলি ভাবি গাহৰিকে বনাইছোঁ। অকলে যিহেতু জলকীয়া সৰহকৈ দি খাম বুলি ভাবিছোঁ আৰু মাহঁতে দিনৰ ভাত সাজ খালেই মইহে অকলে আছিলোঁ মানে ভাত কথাষাৰ হয় নাই জনাবচোন। গাহৰি যেনেকৈ বনালেও খাই ভালেই লাগে আৰু চবেই কয় অকলে থাকিলে ভাত খাবলৈ মন নাযায়। মোৰ আকৌ তাৰ উল্টাহে, মই অকলে থাকিলেহে মই বেছিকৈ ভাত সাজ খাওঁ, সেইকাৰণে চাগে চাইজতকৈ অলপমান আনফিটিং নেকি। আৰু যে মোৰ বিশেষকৈ শদিয়াৰ গাহৰিহে খাই বেছি ভাল লাগে। বাৰীত বিচাৰি গৈছিলোঁ মানধনিয়া, খালি মানধনিয়া ছিঙিবলৈ নোৱাৰি এয়া নৰসিংহকে ছিঙিছোঁ। নৰসিংহ চব্জিত দি খাই ভালেই লাগে বাৰু। ইয়াৰ আৰু জানেনে ইমান ভিডিঅ' যে আছে মোৰ এডিট নকৰাকৈ, সদায় ভাবোঁ মানে ৰেকৰ্ডিং কৰা টাইমত ভাবোঁ আৰু যে এইটো আপলোড কৰিম, খালি ভিডিঅ'বোৰ আপলোড কৰা নহয়গৈ আৰু এডিট নকৰা এলাহতে ভিডিঅ'বোৰ থাকি যায়। এয়া চিম্পল গাহৰি ৰেডি আৰু লাষ্টত মানে মই কাঁহীখন ধুনীয়াকৈ সজাবলৈ মোৰ ধৈৰ্য নথকা হ'ল। তাকে ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই।